নমস্কাৰ, মই মিতালী বৰুৱা। মই আন এটি ৰেমেডি লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজিৰ ৰেমেডিটো হৈছে আপোনালোকে নিজৰ ইনকাম বঢ়াবৰ কাৰণে কি কৰিব লাগিব। আপোনালোকে প্ৰথমতে এটা ডালচেনি ষ্টিক ল'ব, এনেকুৱা ডালচেনিৰ ষ্টিক ল'ব। তাৰপিছত এনেকুৱা 7টা লং ল'ব। এইটো লং আমি খোৱা লং, এই 7টা ল'ব। কিন্তু এই লংকেইটা পাকঘৰত ব্যৱহাৰ কৰা নহয়, নতুনকৈ কিনি আনিব বজাৰৰ পৰা। এই 7টা ল'ব, লৈ সোঁহাতত এনেকৈ ল'বলৈ মনৰ কথাখিনি ক'ব যে মোৰ 6 মাহৰ ভিতৰত মোৰ ব্যৱসায় বাণিজ্যৰ দ্বাৰা যিখিনি ইনকাম আহি আছে তাৰ ইনকামবোৰ দুগুণ হ'ল আৰু মোৰ চাকৰিৰো দৰমহা বহুত বাঢ়িল। তেনেকৈ ভাবি লৈ এতিয়া চাকৰিত দুগুণ দৰমহা বাৰু নাবাঢ়ে, কিন্তু ব্যৱসায় বাণিজ্যত হয়তো বাঢ়িব পাৰে। গতিকে এইখিনি মনতে ভাবি লৈ নিজৰ ইনকাম বঢ়াবৰ কাৰণে মনতে লক্ষ্মী মাক প্ৰাৰ্থনা কৰিব। এই কামটো শুক্ৰবাৰৰ দিনত কৰিব লাগিব আৰু প্ৰাৰ্থনা কৰি উঠি আপোনালোকে শ্ৰীম ব্ৰিজ এনেকৈ 108 বাৰ এই মন্ত্ৰটো জপ কৰিব লাগিব। তাৰপিছত এইখিনি ঘৰৰ ভিতৰত জ্বলাই দিব। এইখিনি জ্বলাই লৈ যেতিয়া পুৰি শেষ হৈ যাব সেইখিনি ঘৰৰ বাহিৰত পেলাই দিব। ইয়াৰ দ্বাৰা আপোনালোকৰ টকা পইচাৰ যিবোৰ বাধা আছিল সেই বাধাবোৰ দূৰ হ'ব। কৰি চাব, নিশ্চয় সুফল পাব। ধন্যবাদ। ৰাধে ৰাধে।